নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে। যিহেতু ৰঙালী বিহু আহি আছে, সেয়েহে আপোনালোকলৈ লৈ আহিছোঁ কাপোৰৰ এটা সৰু ভিডিঅ'। এয়া দেখিছে, খুব ট্ৰেণ্ডিঙত চলি থকা এই যোৰাযোৰ আপোনালোকৰ কাৰণে মই আনিছোঁ। চাওক, ৰেড কালাৰত আৰু বগা ফুলত পাব। যিমান লাগে সিমান পাব, ষ্টকত আছে। ৰঙালী বিহুত যিহেতু ৰঙা আৰু মুগা ৰংটো মানুহৰ প্ৰিয়, সেয়েহে ৰঙা আৰু মুগা ৰঙত কাপোৰ মই বেছি ষ্টকত ৰাখিছোঁ। তাৰ উপৰিও আপোনালোকলৈ লৈ আহিছোঁ মিচিং ডিজাইনৰ এয়া যোৰা দেখিছে। মিচিং ডিজাইনৰ উপৰিও আপোনালোকলৈ লৈ আহিছোঁ গৰমত পিন্ধিব পৰাকৈ এয়া কটনৰ যোৰা। গৰম যিহেতু আহি আছে, সেয়েহে বিহুত বুলি নহয়, গৰমৰ কাৰণেও মই এয়া কটনৰ যোৰা আপোনালোকৰ কাৰণে ষ্টকত ৰাখিছোঁ। কাৰোবাক যদি প্ৰয়োজন হয় তেতিয়াহ'লে খুব কম মূল্যত মোৰ পৰা এয়া কটনৰ যোৰাৰ উপৰিও বিহুত পিন্ধিব পৰাকৈ সমূহ যোৰা ষ্টকত ৰাখিছোঁ। দেখিছে, কটনৰ আৰু কেঁচাপাত কটন, মিক্স পাতৰ যোৰা আদিকে কৰি বিভিন্ন ধৰণৰ কাপোৰ কোৱালিটি মোৰ ওচৰত কাপোৰ ষ্টকত আছে। আপোনালোকক যদি প্ৰয়োজন হয় তেতিয়াহ'লে মেছেজ বা ফোন দ্বাৰাইও আপোনালোকে অনলাইন হওক অফলাইন হওক ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।